নমস্কাৰ বন্ধু বান্ধৱীসকল, সংগীতাৰ ৰেচিপি চলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে খুৰমাৰ ৰেচিপি লৈ আহিছোঁ। খুৰমা বনাবলৈ একেবাৰে সহজ। মাত্ৰ কেইটামান টিপছ ফলো কৰিলেই আপোনালোকেও ঘৰতে দোকানৰ কিনা খুৰমাৰ দৰে খুৰমা বনাব পাৰিব। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক এটা দি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আহিবলগীয়া মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। তেন্তে বলক এতিয়া ৰেচিপিটোৰ ফালে আগবাঢ়ো। খুৰমা বনাবলৈ প্ৰথমতে মই এটা বাটিত 2 কাপ ময়দা লৈছোঁ। ইয়াতে দিছোঁ সৰু চামুচ এখনেৰে 4/4 এভাগ নিমখ আৰু ময়দাখিনি ভালকৈ মিহলাই লৈছোঁ। এইখিনি ভালকৈ মিহলাই লোৱাৰ পিছত এয়া দিছোঁ মই 2 কাপ ময়দাৰ কাৰণে ডাঙৰ চামুচ এখনেৰে 4 চামুচ ৰিফাইন তেল। ৰিফাইন তেলৰ ঠাইত আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। তেল আৰু ময়দাখিনিও মই খুব ভালকৈ মোহাৰি মিহলাই ল'ম। খুৰমা বনোৱাৰ প্ৰথম টিপছটো হ'ল, যেতিয়া আপোনালোকে ময়দাখিনিত ময়ন দিব তেতিয়া তেল বা ঘি যিয়ে ব্যৱহাৰ নকৰক কিয় সেই পৰিমাণটো সঠিক হ'ব লাগে। যদি তেল বা ঘিৰ পৰিমাণটো কমি যায় তেন্তে খুৰমাকেইটা খাবলৈ টাইট হ'ব, আৰু যদি তেল বা ঘিৰ পৰিমাণটো বহুত বেছি হৈ যায় তেতিয়াও আকৌ খুৰমাকেইটা বেছি কোমল হৈ যাব, খাবলৈ ভাল নালাগিব। তেল আৰু ময়দাখিনি মিহলাই হোৱাৰ পিছত ময়দাখিনি মুঠি এটা বান্ধি চাব, মুঠিটো বান্ধ খাইছে নে নাই। এয়া চাওক, মুঠিটো ধুনীয়াকৈ বান্ধ খাইছে, তাৰমানে আমাৰ ময়দাখিনিত তেলৰ পৰিমাণটো ঠিকেই আছে। যদি আপোনালোকৰ ময়দাখিনি এনেকৈ বান্ধ নাখায় তেন্তে তেল বা ঘি আপোনালোকে যিয়ে ব্যৱহাৰ নকৰক কিয় আৰু অকণমান দি দিব আৰু ময়দাখিনি ভালকৈ মিহলাই মুঠি বান্ধি চাব। এতিয়া মই ইয়াতে অলপকৈ পানী দি ময়দাখিনিৰ এটা অলপ টাইট ডো প্ৰস্তুত কৰি ল'ম। এয়া মই কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে নৰ্মেল পানী ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, ডোটো মই এনেকৈ প্ৰস্তুত কৰি ল'লোঁ। খুৰমাৰ ডোটো ৰুটি পৰঠাৰ ডোটোতকৈ অকণমান টাইট হ'ব লাগে। ডোটোৰ চাৰিওফালে অকণমান ৰিফাইন তেল ভালকৈ সানি ল'ম আৰু এই ডোটো 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। 15 মিনিটৰ পিছত ঢাকনিখন এৰুৱাই দিলোঁ আৰু এই ডোটো 1-2 মিনিটমান আকৌ অলপ ভালকৈ মঠি ল'ম। ডোটো 1-2 মিনিটমান মঠাৰ পিছত ইয়াৰে মই কেইটামান অলপ ডাঙৰ চাইজত বল বনাই ল'ম। এয়া চাওক, বলকেইটা মই এনেকৈ বনাই ল'লোঁ। ইয়াৰে এটা লৈ লৈছোঁ আৰু বাকীকেইটা মই ঢাকি থৈ দিম, কাৰণ বলকেইটা শুকাই যাব পাৰে। এখন বেলনা লৈছোঁ আৰু ইয়াতে এই বলটোৰ পৰা এখন অলপ ডাঠকৈ ৰুটি বেলি ল'ম। এয়া চাওক, ৰুটিখন মই এনেকৈ অলপ ডাঠকৈ বেলি ল'লোঁ। এই ৰুটিখন মই এতিয়া চুৰি এখনৰ সহায়ত কাটি ল'ম। ৰুটিখন দেখিছে নহয় আপোনালোকে, এয়া মই ৰুটিখন এনেকৈ স্কুৱেৰ চাইজত অলপ সৰুকৈ কাটি ল'লোঁ। এই পিচবোৰ এতিয়া প্লেট এখনত উঠাই ল'ম। খুৰমাখিনি আপোনালোকে কিমান ডাঙৰ বা সৰুকৈ ৰাখিব বিচাৰে সেই হিচাপত খুৰমাৰ পিচবোৰ কাটি ল'ব। সৰু পিচকেইটা উঠাই দিছোঁ। যেতিয়া গোটেইখিনি খুৰমা কাটি হ'ব তেতিয়া এনেকুৱা সৰু পিচবোৰ লগাই আকৌ মই একে চেপৰে খুৰমা বনাই ল'ম। প্লেটখন অকণমান ছাইডত থৈ দিছোঁ আৰু এখন ৰুটি মই বেলি আপোনালোকক খুৰমা কাটি দেখুৱাই দিওঁ। এয়া চাওক, বাকী থকা বলকেইটাও মই একেদৰে খুৰমাৰ পিচবোৰ কাটি ল'ম। ইয়াতে চাওক, গোটেইখিনি খুৰমা মই এনেকৈ কাটি ল'লোঁ। আমি এতিয়া এইখিনি তেলত ফ্ৰাই কৰি ল'ম। এইফালে মই গেছত এখন কেৰাহীত তেল গৰম হ'বলৈ বহাই থৈছিলোঁ। খুৰমা বনোৱাৰ 2 নম্বৰ টিপছটো হৈছে, খুৰমাখিনি যেতিয়া আপোনালোকে তেলত ফ্ৰাই কৰিব তেতিয়া তেল সদায় মিডিয়াম গৰম হ'ব লাগে। মিডিয়ামতকৈ অলপ কম গৰম হৈ থাকিলেও কোনো কথা নাই, কিন্তু যদি তাতকৈ বেছি গৰম হৈ যায় তেতিয়া আকৌ খুৰমাখিনি তেলত দিয়াৰ লগে লগে ৰঙচুৱা হৈ যাব। খুৰমাকেইটা খাবলৈ মচমচীয়া নহ'ব আৰু খুৰমাৰ ভিতৰটো ভালকৈ নিসিজিব। তেলখিনি মিডিয়াম গৰম হৈ গৈছে। এতিয়া মই খুৰমাখিনি ইয়াতে অলপকৈ দি দিম। এবাৰত সিমানখিনিহে খুৰমা ভাজিব যিমানখিনি কেৰাহীটোত জুৰিব।
এটা বেটছত মোৰ কেৰাহীটোত ইমানখিনি খুৰমাই জুৰিছে আৰু এটা বেটছ মই পিছত ভাজি ল'ম। গেছৰ ফ্লেমটো মই একেবাৰে ল' কৰি ৰাখিছোঁ আৰু এই অৱস্থাত খুৰমাখিনি একেবাৰে চুব নালাগে। খুৰমা যিহেতু অলপ ডাঠকৈ বনোৱা হয়, সিজোতে সময় লাগে, সেইকাৰণে খুব লাহে লাহে ভাজিবলগীয়া হয়। খুৰমাখিনি ল' ফ্লেমত কিছু সময় ভাজাৰ পিছত এনেকৈ লাহে লাহেকৈ ওপৰলৈ উঠি আহিছে, আপোনালোকে নিশ্চয় মন কৰিছে চাগে। খুৰমাখিনি এনেকৈ ওপৰলৈ উঠি অহাৰ পিছত হাতা এখনেৰে খুৰমাখিনি এনেকৈ লাহেকৈ লুটিয়াই দিছোঁ। গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু এই খুৰমাখিনি ল' টু মিডিয়াম ফ্লেমত খুৰমাখিনি অকণমান ৰঙচুৱা হ'লে অলপ সময় ভাজি ল'ম। খুৰমাখিনি চাওক ৰঙচুৱা হৈ আহিছে। এতিয়া মই এই খুৰমাখিনি প্লেট এখনত উলিয়াই ল'ম। একেদৰে মই এইখিনি খুৰমাও ভাজি ল'ম। গোটেইখিনি খুৰমা মই এনেকৈ ভাজি ল'লোঁ। এই শব্দটো শুনিয়ে হয়তো আপোনালোকে মন কৰিছে খুৰমাখিনি আমাৰ কিমান মচমচীয়া হৈছে। এয়া চাওক, খুৰমাটোত এটা খুব ধুনীয়া লেয়াৰ আহিছে। কেমেৰাত আপোনালোকে ভালকৈ ধৰিব পাৰিছেনে নাজানো, কিন্তু খুৰমাটোত এটা খুব ধুনীয়া লেয়াৰ আহিছে। পাৰফেক্ট খুৰমাৰ এইটো এটা চিন। এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম আৰু এইখিনি অলপ ঠাণ্ডা হয় মানে খুৰমাৰ কাৰণে চেনি ৰসখিনি ৰেডি কৰি ল'ম। বেলেগ এখন কেৰাহী লৈছোঁ, ইয়াতে দিছোঁ 2 কাপ ময়দাৰ কাৰণে 1 কাপ চেনি। গেছটো কিন্তু মই এতিয়ালৈ জ্বলোৱা নাই। ইয়াতে দিছোঁ কাপটোৰ 4/1 পানী আৰু এতিয়া গেছটো জ্বলাই হাই টু মিডিয়াম ফ্লেমত এই চেনিখিনি গলাই ল'ম। যদি আপোনালোকৰ চেনিখিনি বেছি লেতেৰা যেন পায় তেন্তে ইয়াতে সৰু চামুচ এখনেৰে এচামুচ গাখীৰ দি দিব আৰু যেতিয়া চেনি পানীখিনি উতলিব তেতিয়া ফেন হিচাপে লেতেৰাখিনি ওলাই আহিব, সেইখিনি চামুচ এখনেৰে কাঢ়ি পেলাই দিব। তেতিয়া চেনিখিনি ধুনীয়াকৈ চাফা হৈ যাব। মোৰ চেনিখিনি চাফাই আছে, সেইকাৰণে মই সেইটো প্ৰচেছ কৰা নাই। চেনিখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দিম। খুৰমা বনোৱাৰ 3 নম্বৰ টিপছটো হৈছে খুৰমাৰ কাৰণে যিটো চেনি পানী বনোৱা হয় সেই চেনি পানীখিনি অলপ ডাঠ হ'ব লাগে। মুঠতে চেনি পানীখিনি তেতিয়ালৈ উতলাব লাগে যেতিয়ালৈ চেনি পানীখিনিত এডাল তাঁৰ হিচাপে হৈ নাহে। চেনি পানীখিনি আমাৰ প্ৰায় ৰেডি হৈ আহিছে। এয়া মই আপোনালোকক চেক কৰি দেখুৱাওঁ। এয়া চাওক, হাতাখনৰ পৰা অকণমান চেনি ৰস এনেকৈ লৈ ল'ব, আঙুলিৰে টিপি চাব। এয়া চাওক, চেনি ৰসখিনি এনেকৈ এডাল তাঁৰৰ নিচিনা হৈ আহিছে, তাৰমানে আমাৰ চেনি ৰসখিনি হৈ গৈছে। চেনি ৰসখিনি ইয়াতকৈ পাতল হ'লে কিন্তু খুৰমাখিনিত চেনিৰ কোটিংটো ভালকৈ নাহিব। মই এতিয়া গেছটো অফ কৰি দিম আৰু লগে লগে ইয়াতে ভাজি থোৱা খুৰমাখিনি দি দিম। খুৰমাখিনি এনেকৈ হাতা এখনেৰে লৰাই থাকিব। খুৰমাখিনি কিন্তু এনেকৈ একেৰাহে লৰাই থাকিব লাগিব যেতিয়ালৈ চেনিৰ ৰসখিনি ভালকৈ শুকাই নাযায়, নহ'লে গোটেইখিনি খুৰমা লাগি ধৰিব। কিছু সময় লৰাই থকাৰ পিছত চেনি ৰসখিনি ধুনীয়াকৈ শুকাই আহিছে, খুৰমাখিনিও ধুনীয়া এটা এটা হৈ আহিছে। এতিয়া কিন্তু এইখিনি বেছিকৈ লৰাই নাথাকিব, নহ'লে খুৰমাকেইটাৰ পৰা চেনি গুড়িখিনি এৰি আহিব। খুৰমাখিনি অকণমান বহলাই দিছোঁ আৰু এই খুৰমাখিনি 1 ঘণ্টামান ভালকৈ ঠাণ্ডা হ'বলৈ দিম। 1 ঘণ্টাৰ পিছত এয়া চাওক, আমাৰ খুৰমা ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া প্লেট এখনত উলিয়াই ল'ম। এই খুৰমাখিনি আপোনালোকে এটা এয়াৰটাইট কণ্টেইনাৰত ভৰাই থৈ এমাহ পৰ্যন্ত খাব পাৰিব। এই খুৰমাখিনিৰ সোৱাদ দোকানৰ কিনা খুৰমাতকৈ কোনো গুণেই কম নহয়, অথচ দোকানৰ কিনা খুৰমাতকৈ এইখিনিয়ে খাবলৈ বেছি সোৱাদ লগা হয়। বন্ধুসকল, দেখিলেই নহয় খুৰমা বনাবলৈ কিমান সহজ আৰু বহুত বেছি বস্তুৰো প্ৰয়োজন নহয়। মাত্ৰ কেইটামান টিপছ মনত ৰাখিলেই ঘৰতে অতি সহজতে খুৰমা বনাব পাৰি। এই ৰৈ যোৱা চেনিগুড়িখিনি আপোনালোকে চাহ নহ'লে অন্য পিঠা লাড়ুত দিও খাব পাৰিব। আপোনালোকৰ বাৰু কেনে লাগিলে আজিৰ এই ৰেচিপিটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ আহিম এটা নতুন ৰেচিপিৰ সৈতে। মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।